ভাৰতৰ লগতে আমাৰ অসমতো কিডনি ডেমেজৰ আশংকা দিনক দিনে বাঢ়ি আহিছে বিশেষকৈ সেইবোৰ মানুহৰ যিবোৰৰ ডায়েবেটিছ আছে হাই ব্লাড প্ৰেছাৰ আছে আৰু যোনে কন্ট্ৰোল কৰি ৰাখা নাই ইয়াৰ উপৰিও যিবোৰ মানুহে কিছুমান বেমাৰৰ কাৰণে আমাৰ গাঁৱলীয়া দৰৱ খাই আছে তেনে ক্ষেত্ৰত আমাৰ কিডনি ডেমেজ হোৱাৰ আশংকা বাঢ়ি যায় নমস্কাৰ বন্ধুসকল মই হৃদয় এজন MBBS ষ্টুডেণ্ট এই চেনেলটোৰ মাধ্যমেৰে মই চিকিৎসা বিজ্ঞানৰ তথ্যৰ ভিত্তিত বহুতো ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত কথা পাতিম যিবিলাকে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুস্থ জীৱন যাপন কৰাত সহায় কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ চেনেলটোক সাবস্ক্ৰাইব কৰক আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰক কিডনি বেয়া হৈ অহাৰ লগে লগে কিডনিয়ে কৰা যিবোৰ দৈনন্দিন কাম সেইবোৰত বাধা জন্মিব ধৰিব যদিহে আপুনি ইয়াৰ লক্ষণবোৰ আগতীয়াকৈ চিনাক্ত কৰিব পাৰে তেতিয়াহ'লে আপুনি ইয়াক সময়মতে ট্ৰিটমেণ্ট কৰিব পাৰিব নহ'লে পিছলৈ গৈ ডায়ালাইচিছ বা কিডনি ট্ৰান্সপ্লান্ট কৰিবলগীয়া হ'ব পাৰে আজি আমি এই ভিডিঅ'টোত জানিম কিডনি ডেমেজ হোৱাৰ লক্ষণবোৰ কি আৰু হ'লে আপুনি কি কৰিব লাগিব ভিডিঅ'টো শেষলৈ চাই থাকক প্ৰথমে আমি এইটো জানি লোৱা জৰুৰী হ'ব যে কিডনিৰ নৰ্মেল কাম কি হয় কিডনিয়ে আমাৰ দেহত যিবোৰ অলাগতিয়াল পদাৰ্থ আছে আমাৰ তেজৰ দ্বাৰা ইয়াক ফিল্টাৰ কৰে আৰু ইয়াৰ উপৰিও আমাৰ দেহত যিবোৰ আয়নছ আছে যেনেকৈ কেলছিয়াম পটাছিয়াম সোডিয়াম এইবোৰৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখে ইয়াৰ উপৰিও আমাৰ কিডনিত কিছুমান হৰমনৰ সিনথেসিস হয় আমাৰ কিছুমান হৰমন বনে যেনেকৈ আপোনাৰ ৰেনিনৰ কাম হ'ল আমাৰ দেহত ব্লাড প্ৰেছাৰ যিটো নৰ্মেলি থাকে সেই ব্লাড প্ৰেছাৰটোক নিয়ন্ত্ৰণ কৰি ৰাখা ইয়াৰ উপৰিও ইৰেথ্ৰপয়েটিন নামৰ এটা হৰমন ইৰেথ্ৰপয়েটিনে কি কৰিব ইৰেথ্ৰপয়েটিনে আমাৰ দেহত তেজ যে বনে সেই তেজ বনোৱাত সহায় কৰিব যদিহে কিডনিত কিবা কাৰণত ডেমেজ হয় কিডনি বেয়া হয় তেতিয়া এই কামবোৰত বাধা জন্মিব প্ৰথম অৱস্থাত আমাৰ কিডনিৰ লক্ষণবোৰ আমাৰ তেজত আৰু আমাৰ পেচাবত দেখা দিয়ে এইকেইটা ব্লাড টেষ্ট কৰি আপুনি প্ৰথম অৱস্থাতে কিডনি ডেমেজক আপুনি ধৰা পেলাব পাৰিব ইয়াৰ পিছত আপুনি ডক্টৰৰ লগত কথা পাতি আপোনাৰ ব্লাড প্ৰেছাৰ আপোনাৰ ডায়েবেটিছটোক নিয়ন্ত্ৰণ কৰি ৰাখক যদিহে কিবা এনেকুৱা ধৰণৰ মেডিচিন খাই আছে যাৰ কাৰণে আপোনাৰ কিডনি ডেমেজ হোৱাৰ আশংকা বাঢ়ি আছে তেতিয়াহ'লে ডক্টৰৰ সহায় লৈ সেই মেডিচিনটো আপুনি সলাই লওক বা ডক্টৰে যেনেকৈ ধৰণৰ কয় সেনেকুৱা ধৰণৰ আপুনি কথা শুনক আৰু যদিহে আপুনি গাঁৱলীয়া দৰৱ খাই আছে তাক অতি সোনকালে ইয়াক বন্ধ কৰি আপুনি ডক্টৰৰ ওচৰত চাপক ইয়াৰ মুখ্য লক্ষণবোৰ হ'ল আমাৰ চকুৰ ওচৰত বা আমাৰ মুখখন ফুলি আহিব পাৰে ইয়াৰ উপৰি আমাৰ ভৰিকেইখন ফুলিব পাৰে হাত ফুলিব পাৰে ইয়াৰ উপৰি পেচাবৰ মাত্ৰাটো লাহে লাহে কমি আহিব পাৰে আৰু শেষলৈ গৈ পেচাব একেবাৰে ওলোৱা বন্ধ হৈ যাব পাৰে আমাৰ পেচাবৰ কালাৰটো চেঞ্জ হ'ব পাৰে পেচাবৰ গোন্ধ ওলাব পাৰে এইবোৰ লক্ষণ হ'ল কিডনি ডেমেজ হোৱাৰ ইয়াৰ উপৰিও যদি ৰেনিন নামৰ হৰমনটো আমাৰ কিডনিয়ে বনাব পৰা নাই তেতিয়া আমাৰ দেহত ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ হৈ নাথাকিব আৰু যদিহে ইৰেথ্ৰপয়েটিন নামৰ হৰমনটো বনাব পৰা নাই তেতিয়াহ'লে আমাৰ দেহত তেজৰ মাত্ৰা কমি যাব ইয়াৰ কাৰণে এনিমিয়া হ'ব পাৰে এনিমিয়াৰ লক্ষণ যেনেকৈ মূৰ ঘূৰাব পাৰে মূৰ বিষাব পাৰে ভাগৰ লাগিব পাৰে উশাহ লোৱাত কষ্ট হ'ব পাৰে আমাৰ গাবোৰ বিষাব পাৰে যদিহে আপোনাৰ এনেকুৱা কিছুমান লক্ষণ দেখা দিছে তেতিয়াহ'লে অতি সোনকালে ডক্টৰৰ ওচৰত চাব আৰু চিকিৎসা আৰম্ভ কৰক আশা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কিডনি ডেমেজ হোৱাৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলে এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টোত লাইক কৰি কমেণ্ট কৰি মোক সঁহাৰি জনাওক আৰু আপোনাৰ ফ্ৰেণ্ড আৰু ফেমিলিক ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনাৰ যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে মোক ইনষ্টাগ্ৰামত আপুনি কণ্টেক্ট কৰিব পাৰে